আজি আমাৰ 13 নম্বৰ চিৰাঙৰ ষ্টাৰিং কমিটি বা অফিচ আজি মুকলি কৰা হ'ল। আমি আশা কৰিছোঁ ইয়াৰ দ্বাৰা আমি বহুত প্ৰগ্ৰামবিলাক চলাব ভাল হ'ব আৰু আজি আমাৰ দলৰ কৰ্মকৰ্তাবিলাক দলিবলৈ ওলাই আহিছে আৰু ইয়াতো চেলেঞ্জিঙৰ কথা আপুনি কোৱা মানে চেলেঞ্জিঙৰ নাই, চেলেঞ্জিং ইয়াত কোনো নাই। বিভিন্ন পাৰ্টি বা PPF BJP ইয়াত মই এতিয়া গ্ৰাউণ্ড ৰিপৰ্টত এনেকুৱা চেলেঞ্জিং মই ইমান টাফ তো দেখা নাই। ঠিক আছে। আৰু এটা কথা হৈছে যে ইতিমধ্যে নিৰ্বাচনত যিমান কাষ চাপি আহিছে সিমানে বিভিন্ন ঠাইত নিৰ্বাচনী হিংসা আৰম্ভ হৈছে। এই সন্দৰ্ভত আপুনি কি ক'ব? হয়, একচুৱেলি আমি সেইবিলাক ভাল নাপাওঁ য'ত আমি শান্তি চুক্তি কৰিলে। তো ইয়াৰ কাৰণে মই আজি মেছেজ দিব বিচাৰিছোঁ, মানে মেছেজ মাত্ৰ নাই, ষ্ট্ৰং মেছেজ যে আমাৰ এই অঞ্চলত ডেম'ক্ৰেটিকেলি সকলৰ এতিয়া আমি সেইটো কি ক'ব ডেম'ক্ৰেটিকেলি নিজৰ অধিকাৰটো এতিয়া পাবলৈ সক্ষম হৈছে 5 বছৰত, সেইটো যেন আমি কণ্টিনিউৱাছ ৰাখিব পাৰে আৰু এই হিংসা বা কিবা গণ্ডগোল কৰি পেলাই ৰাইজক টানিব নোৱাৰে। ৱেৰেজ আমি ৰাইজবিলাক সেইটো মানে বেয়াহে পায়। তো ইয়াৰ কাৰণে আজিৰ দিনত মই ৰিকুৱেষ্ট কৰিছোঁ ৰাইজক ডেম'ক্ৰেটিক ৰাইজটো যোনে পাৰ্টি হওক, আমাৰ UPPL হওক, BPF হওক বা BJP হওক, কংগ্ৰেছ হওক, এনি পাৰ্টি যেন এই হিংসাবিলাক নকৰে মই আজিৰ দিনত মই ৰিকুৱেষ্ট কৰিছোঁ। লেট আছ লিভ ইন পিচ। আমি শান্তি ভাল পাওঁ, ইয়াৰ কাৰণে শান্তিৰ কাৰণে আমি শান্তি চুক্তি কৰিলে এতিয়া ৰাইজে শান্তি পাইছে, শান্তিটো খুব ভাল পায় আৰু শান্তিৰ কাৰণে আমাৰ UPPL ভোট দি পেলাই আমাক জিকাই কৰিব আৰু দ্বিতীয়বাৰৰ কাৰণে আমাৰ সন্মানীয় প্ৰমোদ বড়ো ছাৰক চিফ কৰিব। ধন্যবাদ।